Hello guys, welcome back to my channel Dekh Assam. Ako ba pasta factor কথা মই আপোনালোকৰ মাজলৈ তো বলক দেই নকৈ ভিডিওটো আৰম্ভ কৰো। নাম্বাৰ 1, জাপান একমাত্ৰ এনেকুৱা এখন দেশ যিখন দেশত সকলো বস্তুৱে উল্টা। গোটেই দুনিয়াত সকলো ট্ৰেইন সিধাকে চলে, কিন্তু জাপানৰ ট্ৰেইনবোৰ উল্টাকে ওলমি চলে। জাপান একমাত্ৰ এনেকুৱা এখন দেশ যিখন দেশত সকলো ট্ৰেইন উল্টাকে ওলমি চলে। নাম্বাৰ 2, অলপ দিন আগতে ৰিচাৰ্জ কৰোঁতে গম পোৱা গৈছে যে জাপানৰ সকলো লোকে গধূলিয়ে গা ধুই আৰু ৰাতিপুৱাই উঠি ডাইৰেক্ট জবলৈ গুচি যায়। নাম্বাৰ 3, জাপানৰ ট্ৰেইন নিজৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত ট্ৰেইন 18 ছেকেণ্ডৰ কাৰণেও লেট নহয়। লগতে ইয়াৰ ট্ৰেইনৰ স্পীড প্ৰতি ঘণ্টা 500 কিলোমিটাৰ চলে। নাম্বাৰ 4, জাপানৰ এনেকুৱা এখন আইন আছে য'ত 10 বছৰতকৈ কম বয়সৰ ল'ৰা ছোৱালীয়ে কোনো ধৰণৰ এক্সাম দিব নোৱাৰিব। নাম্বাৰ 5, জাপানৰ ট্ৰেইনবোৰ মেগনেটিক পাৱাৰত চলোৱা হয়। ইয়াৰ ট্ৰেইন ৰাস্তাৰ পৰা 1-2 ইঞ্চি ওপৰেদি চলোৱা হয়। জাপানৰ টেকন'লজি পৃথিৱীৰ সকলোতকৈ বেলেগ টেকন'লজি হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, গুড বাই।